আজি ৰাতিপুৱা আকৌ সোনকালে উঠিলোঁ, মানে ডিউটি আছে যে আজি, সেইকাৰণে সোনকালে উঠি দাঁত মুখ মাজি লৈ গা পা ধুই কিনি ডিউটি যাব লাগিব। গা ধুই আহিয়ে দেখিলোঁ যে বিচনাখনটো ঠিক কৰাই নাই, বিচনাখন ঠিক কৰিবও লাগিব, কাপোৰবিলাকো মানে সিফালে এখন পৰি আছে, আৰু মানে লগতে বাচনবিলাকো ধুব লাগিব। বাচনবিলাক এতিয়া নুধুওঁ, মানে ডিউটিৰ পৰা আহি কিনিয়ে বাচনবিলাক ধুম। মানে বিচনাখনো পাৰি হ'ল, মানে লগতে আকৌ বাচনখিনি ধুম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া নুধুওঁ, ডিউটিৰ পৰা আহিয়ে ধুম। বৌদাও আহি পালেহি, মানে আহি পায়ে পেপাৰ পঢ়িছে। মানে বৌদাই আহি কিনি পেপাৰ পঢ়েই, মানে এতিয়া ডিউটিত যাব আৰু ডিউটি কৰিব আৰু। ভাত বনাব লাগিব, প্ৰথমতে বাচন ধুই লওঁ, তাৰপিছতহে ভাত বনাব পাৰিম। মানে কি, প্ৰথমতেতো বাচন ধুই ল'ব লাগিব, তাৰপিছতহে বনাব পাৰিম ভাত। আজি চব্জি বনাবলৈ বিশেষ একো নাই, আলু আৰু লাও মানে দুটাই আছে, সেই দুটাকে ভাবিলোঁ একে বনাই দিম আৰু, উপায় নাই। আৰু চৌটো যি কালা হৈ যায় নহয়, ষ্টভত খানা বনাওঁ বুলি ক'লে খঙে উঠে মোৰ। কণী দুটা ফ্ৰাই কৰি থৈ দিছোঁ মানে, আৰু ইফালে তৰকাৰী হৈ আছে। ইয়াতে এটা কথা গম পায় নে নাপায়, মানে ইয়াতে যিখিনি বস্তু মানে পেলনীয়া বস্তু হয় আৰু এইবিলাক চব বাহিৰত পেলাব লাগে। মানে পূৰা দৰ্জাখন খুলি লওঁ, দেখিছেনে